1 লাখ চাকি ন ঠিক আছে 1 লাখ চাকি জ্বলাইছে 1 লাখ চাকি জ্বলাই তেওঁলোকে এটা প্ৰতিযোগিতামূলক এইটো তেলৰ চাকি হয় মিঠাতেলৰ চাকিৰে জ্বলাইছে আৰু এইবোৰ বন্তি শাৰী শাৰীকে চাৰিআলিৰ পৰা এইফাললৈকে গোটেইবোৰ হেৰি কৰিছে ইয়াতে মানে তেনেকুৱা ধৰণৰ আৰু ট্ৰেফিক পইণ্টৰ ওচৰত এইবোৰ গোটেই চাওক ওম আঁকিছে এইটো ওমত বন্তিৰে আঁকিছে ক'ত আছোঁ গোটেইখিনি কৈ আছোঁ ভিডিঅ'টো চাই থাকিব শেষলৈ যেহেতু ৰাম মন্দিৰ উপলক্ষে মংগলদৈ পাৰ্কিং প্লেচৰ ওপৰত আছোঁ আৰু ইয়াৰ পৰা এইটো চহৰখনৰ এটা মংগলদৈ চহৰখনৰ এটা দৃশ্য দেখুৱাই দিছোঁ ইয়াতে যিহেতু ৰামৰ আজি উদ্ঘাটন হৈছে ৰাম মন্দিৰ উদ্ঘাটন হৈছে সেই হিচাপে তলত দেখিছে এইবোৰ শাৰী শাৰীকৈ তাতে চাকি বন্তি জ্বলোৱা হৈ আছে ৰাস্তা ঘাট দোকান পোহাৰৰ পৰা জয় শ্ৰীৰামৰ যোনখন পতাকা ফ্লেগ সেইখন ফ্লেগৰ পৰা সকলো দোকান পোহাৰতে বিভিন্ন চকৰ পৰা আদি কৰি ঘৰৰ মুধচলৈকে সকলোতে জয় শ্ৰীৰামৰ মুখৰিত হ'ল আজি আৰু সমগ্ৰ ভাৰততে আজি জয় শ্ৰীৰামৰ ধ্বনিৰে মুখৰিত হ'ল আৰু এয়া হৈছে বৰ্তমান মংগলদৈ চহৰৰ মাজমজিয়াৰ একোটা দৃশ্য এটা বন্তি প্ৰজ্বলনৰ গধূলিকে ইয়াতে বন্তি প্ৰজ্বলনৰ যিহেতু 1 লাখ চাকি আগতে মই কৈছোঁৱেই আৰু এজনৰ পৰা বাইট লৈছোঁ যে ইয়াৰ স্থানীয় ব্যক্তিৰ পৰা যে 1 লাখ চাকি জ্বলাই তেওঁলোকে এটা মানে ৰাম যিহেতু কি কয় ৰাম মন্দিৰৰ কাৰণে আজি যিহেতু উদ্ঘাটন কৰিছে সেই উপলক্ষে ৰামলালৰ উদ্দেশ্যে তেওঁৰ মানে প্ৰাণ প্ৰতিষ্ঠাৰ উদ্দেশ্যে তেওঁলোকে চহৰৰ মাজমজিয়াত বন্তি প্ৰজ্বলন কৰিছে সৰু কি ডাঙৰ কি সৰু সৰু বাচ্চা কণ শিশুসকলো আহিছে ইয়াতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এইবিলাক মেডামসকলো আহিছে সকলোৱে শাৰী পাতিকে চাকিবিলাক ৰাখি তাত মিঠাতেল দিছে দি কিনে এগছি বন্তি তৈয়াৰ কৰিছে সন্ধিয়া হ'লে এটা এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব গতিকে সন্ধিয়ালৈকেতো মই বাৰু ইয়াতে নাথাকিম কিন্তু ইয়াৰে এটা দৃশ্য ইয়াতে তেনেকুৱা এটা পৰিৱেশৰ বা উৎসৱমুখৰ পৰিৱেশৰ যিহেতু এক সৃষ্টি হৈছে সেয়েহে অকণমান দেখুৱাই দিলোঁ নো এণ্ট্ৰি পালোঁ সেইফালেদিও সোমালোঁ নো এণ্ট্ৰি আকৌ এইফালেদিও মানে মছজিদৰ ওচৰেদি সোমালোঁ ইফালেও নো এণ্ট্ৰি সেই হিচাপে গাড়ীখন মানে পাৰ্কিং প্লেচত ৰাখি কিনে বোলো অকণমান ইয়াৰ পৰা এটা ভ্লগিঙে কৰি দিওঁ সেই বুলি ভাবি ইয়াতে আহি অকণমান আপোনালোকক ইয়াৰে এটা মংগলদৈ চহৰৰ দৃশ্য এটা দেখুৱাই দিছোঁ শাৰী শাৰীকৈ ধুনীয়াকৈ একদম চাৰিআলিলৈকে ধুনীয়াকৈ চাকি বন্তি জ্বলাইছে বন্তি প্ৰজ্বলন যিটো বুলি কোৱা হয় যিহেতু মংগলদৈৰ পৰা ডাইৰেক্ট কম যাম পাঠশালা গৈ আছোঁ সেয়েহে বৰ্তমান এইটো খাৰখোৱাত সোমাইছোঁ এই খাৰখোৱা তাৰ পৰা কিবা অকণমান খাই লওঁ তাৰপিছত আকৌ যাম আমি পাঠশালা যাই আছোঁ মংগলদৈৰ পৰা চিধা আৰু এই খাৰখোৱা ৰেষ্টুৰেণ্টত বাকী বাদ বাৰু কিন্তু ৰেষ্টুৰেণ্টখনৰ ভিতৰত থকা যিটো একুৰিয়ামত থকা সেই মাছকেইটা সকলোৰে দৃষ্টি আকৰ্ষণ কৰে যিহেতু এটা প্ৰকাণ্ড ডাঙৰ একুৰিয়াম হয় আৰু একুৰিয়ামত যিবোৰ এইবোৰ মাছ থাকে এইবোৰ মাছৰ আচলতে এনেকুৱা দাম নহয় আপোনাৰ দাম শুনিলে চকু কপালত উঠিব এটা মাছৰ দাম মোটামুটি 1 লাখ 2 লাখলৈকে যায় কয়লা মাছটোৰ চবচে দাম বেছি সেই মাছটোৰ আৰু এইবিলাক সাগৰীয় মাছ হয় এইবিলাক স্পেচিয়েলি মানে ইয়াত প্লেনিং কৰি বনোৱা হয় আৰু এইটো ডাঙৰ এটা একুৰিয়াম কিছুমানে ঘৰতো বনোৱা থাকে আমাৰো ঘৰত এটা আছে কিন্তু মাছবোৰ জীয়াই নাথাকিলে মৰি থাকিলে সৰু সৰু মাছ লৈ গৈছিলোঁ কিন্তু এইটো হৈছে খাৰখোৱাৰ ৰেষ্টুৰেণ্টৰ ভিতৰৰ পৰা আজি আকৌ সোমালোঁ দুটি আছোঁ 4-5 বাৰমান হ'ল আৰু সোমালোঁ আৰু এইবাৰ এতিয়া গৈ আছোঁ পাঠশালালৈকে এয়া পাঠশালা টাউন পালোঁ আহি কিন্তু সেই মংগলদৈৰ পৰা আহোঁতে গধূলিয়ে হ'ল আৰু পাঠশালালৈকে এয়া হৈছে পাটাচাৰকুচি বৰ্তমান পাঠশালা পামেই আৰু খুব বেছিতে 10-15 কিলোমিটাৰমান আছে এইটো সূৰ্যটো ডুবু হৈ আছে সূৰ্য ডুবাহে আৰু তোৰ ঘট নাছে কেম আৰু এয়া পালোৱে নেক্সট ভিডিঅ' এটা আহি আছে বেলেগ এটা বিষয়ৰ ওপৰত তেতিয়ালৈকে বাই বাই